জনাই কৈ গৈছে কলিত হৰি নাম। শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম। ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম। কি যে সুমধুৰ এই হৰি নাম। সদায় কিবা কিবি গাই পেলাই আপলোড কৰি আছোঁ। আজি ভাবিলোঁ অকণমান মনৰ ভাৱো প্ৰকাশ কৰোঁ আপোনালোকৰ আগত। আজি ভাদৰ দ্বিতীয়টো দিন, ঘৰলৈ বৰকৈ মনত পৰিছে। এতিয়া মই আছোঁ ছত্তীশগড়ত, আৰু ঠিক এইখিনি সময়ত আমি নামঘৰলৈ গ'লোহেঁতেন। ভাদ মাহ বুলি ক'লে খুব ভাল লাগে এটা কাৰণে, যে ৰাতিপুৱা গধূলি অসমৰ চুকে কোণে থকা প্ৰত্যেক নামঘৰতে আমি হৰিধ্বনি শুনিবলৈ পাম, আমি নাম কীৰ্তন, ঈশ্বৰৰ গুণানুকীৰ্তন শুনিবলৈ পাম। আৰু সঁচাকৈ বহুত বেছি ভাল লাগে এইসমূহ। আৰু আজি মিছ কৰিছোঁ ঘৰখনক, আজি মিছ কৰিছোঁ নামঘৰক, আমাৰ গাঁৱৰ যি নামঘৰ আছে, সঁচাকৈ বহুত মিছ কৰিছোঁ, মনত পৰিছে। সেইবাবে অকণমান আজি এয়া মন্দিৰলৈকে ওলাই আহিছোঁ। শিৱ মন্দিৰ মোৰ ৰুমৰ ওচৰতে আছে, অকণমান মন্দিৰলৈকে ওলাই আহিছোঁ। আৰু আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম মন্দিৰত, সকলোৰে কাৰণে, নিজৰ কাৰণেও। আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰিব, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব। আৰু সকলোৰে যাতে অপায় অমংগল দুখ অশান্তিবোৰ নাইকিয়া হওক এই পবিত্ৰ ভাদ মাহত। সেয়েহে অকণমান ঈশ্বৰৰ নাম ল'ম এতিয়া মুখত, অকণমান লৈছোঁ এতিয়া। আশীৰ্বাদ কৰিব আপোনালোকে। কৃষ্ণ বৈকুণ্ঠত নামৰে মেলা পাতিছে, আহা সবে মিলি যাওঁ একেলগে। বৈকুণ্ঠত নামৰে মেলা পাতিছে, আহা সবে মিলি যাওঁ একেলগে। লোৱা নামহে হৰি নাম লোৱা, এই নামেহে বৈকুণ্ঠ পাবা। হে ৰাম নামৰে নৌকা বান্ধি হৃদয়তে তুমি থাপনা পাতি, ভকতি কথাৰে গুৰি ধৰি ধৰি নামকে সাৱতি লোৱা। লোৱা নামহে হৰি নাম লোৱা, এই নামেহে বৈকুণ্ঠ পাবা।